হেল্ল' ফ্ৰেণ্ডছ, আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিলোঁ। এই ভিডিঅ'টোত আগৰ দৰে প্ৰথমতে ঘৰখন চাৰিওফালে ঘূৰাই দেখাম, ঘৰৰ ভিতৰখন দেখাত কেনেকুৱা হ'ব সেইটো দেখাম, ঘৰখন বনোৱাতে কিমান টকা খৰচ হ'ব আৰু ঘৰখনৰ ড্ৰয়িং ক'ত আৰু কেনেকৈ পাব সেইবিলাক লৈ আপোনালোকৰ মাজত বিস্তাৰিতভাৱে আলোচনা কৰিম। যদি চেনেলটোত নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল বুটনটো অন কৰি ৰাখিব, যাতে এনেকুৱা ঘৰৰ ডিজাইনৰ ভিডিঅ' পাবলৈ মিছ নহয়। আৰু যদি আগতে ছাবস্ক্ৰাইব কৰিছে তেনেহ'লে বহুত বহুত ধন্যবাদ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ অনুৰোধ কৰিলোঁ। বেছি কথা নকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ঘৰখনৰ ভিতৰখন দেখাত কেনেকুৱা হ'ব সেইটো আপোনালোকক দেখাম। ইয়াতে আপোনালোকে দুখন ড্ৰয়িং দেখা পাই আছে। আপোনালোকৰ লগত এখন এখনকৈ বিস্তাৰিতভাৱে আলোচনা কৰিম, যাতে ড্ৰয়িংখন বুজিবলৈ কোনো অসুবিধা নহয়। প্ৰথমতে এইখন ড্ৰয়িং লৈ আপোনালোকৰ লগত আলোচনা কৰিম। এইখন ঘৰৰ দিশ ৰাখিছোঁ 28 ফিট আৰু প্ৰস্থ ৰাখিছোঁ 27 ফিট। ইয়াতে আপোনালোকে দেখা পাই আছে ঘৰখনত সোমোৱাৰ কাৰণে মূল দৰ্জা ৰাখিছোঁ। এইটো দৰ্জাৰ চাইজ ৰাখিছোঁ 4 ফিট বাই 7 ফিট। ইয়াতে দেখা পাই আছে বাৰাণ্ডা ৰাখিছোঁ। এইটো বাৰাণ্ডাৰ বহল ৰাখিছোঁ 4 ফিট 10 ইঞ্চ। আৰু ইয়াতে দেখা পাই আছে 4 ফিট বহলৰ এখন কৰিডৰ ৰাখিছোঁ। ইয়াতে ড্ৰয়িং ৰুমৰ ব্যৱস্থা আছে। এইটো ড্ৰয়িং ৰুমৰ চাইজ ৰাখিছোঁ 10 ফিট 9 ইঞ্চ বাই 9 ফিট। ড্ৰয়িং ৰুমত সোমোৱাৰ কাৰণে ইয়াতে দৰ্জা ৰাখিছোঁ। এইটো দৰ্জাৰ চাইজ ৰাখিছোঁ 3 ফিট বাই 7 ফিট। ড্ৰয়িং ৰুমৰ কাৰণে ইয়াতে খিৰিকী ৰাখিছোঁ। এইটো খিৰিকীৰ চাইজ ৰাখিছোঁ 3 ফিট বাই 4 ফিট। আৰু ইয়াতে খিৰিকী ৰাখিছোঁ। এইটো খিৰিকীৰ চাইজ ৰাখিছোঁ 4 ফিট বাই 4 ফিট। ইয়াতে দেখা পাই আছে 1 নম্বৰ বেডৰুম আছে। এইটো 1 নম্বৰ বেডৰুমৰ চাইজ ৰাখিছোঁ 11 ফিট 7 ইঞ্চ বাই 12 ফিট। 1 নম্বৰ ৰুমত সোমোৱাৰ কাৰণে ইয়াতে দৰ্জা ৰাখিছোঁ। এইটো দৰ্জাৰ চাইজ ৰাখিছোঁ 3 ফিট বাই 7 ফিট। 1 নম্বৰ ৰুমৰ কাৰণে ইয়াতে খিৰিকী ৰাখিছোঁ। ইয়াতে খিৰিকী ৰাখিছোঁ আৰু ইয়াতে খিৰিকী ৰাখিছোঁ। এইটো খিৰিকীৰ চাইজ ৰাখিছোঁ 3 ফিট বাই 4 ফিট। এইটো খিৰিকীৰ চাইজ ৰাখিছোঁ 4 ফিট বাই 4 ফিট আৰু এইটো খিৰিকীৰ চাইজ ৰাখিছোঁ 4 ফিট বাই 4 ফিট। ইয়াতে দেখা পাই যে কিটচেনৰ ব্যৱস্থা আছে। এইটো কিটচেনৰ চাইজ ৰাখিছোঁ 11 ফিট 7 ইঞ্চ বাই 9 ফিট। কিটচেনত সোমোৱাৰ কাৰণে ইয়াতে দৰ্জা ৰাখিছোঁ। এইটো দৰ্জাৰ চাইজ ৰাখিছোঁ 3 ফিট বাই 7 ফিট। কিটচেনৰ কাৰণে ইয়াতে খিৰিকী ৰাখিছোঁ। এইটো খিৰিকীৰ চাইজ ৰাখিছোঁ 5 ফিট বাই 4 ফিট। ইয়াতে দেখা পাইছে টয়লেট বাথৰুমৰ ব্যৱস্থা আছে। এইটো টয়লেট বাথৰুমৰ চাইজ ৰাখিছোঁ 11 ফিট 7 ইঞ্চ বাই 4 ফিট 4 ইঞ্চ। টয়লেটৰ কাৰণে ইয়াতে ভেণ্টিলেটৰ ৰাখিছোঁ আৰু ইয়াতে ভেণ্টিলেটৰ ৰাখিছোঁ। এইটো ভেণ্টিলেটৰৰ চাইজ ৰাখিছোঁ 2 ফিট 1 ইঞ্চ আৰু এইটো ভেণ্টিলেটৰৰ মাপ ৰাখিছোঁ 2 ফিট 1 ইঞ্চ। টয়লেটত সোমোৱাৰ কাৰণে ইয়াতে দৰ্জা ৰাখিছোঁ। এইটো দৰ্জাৰ চাইজ ৰাখিছোঁ 2 ফিট 6 ইঞ্চ বাই 7 ফিট। ইয়াতে আপোনালোকে 2 নম্বৰ বেডৰুম দেখা পাই আছে। এইটো 2 নম্বৰ বেডৰুমৰ চাইজ ৰাখিছোঁ 10 ফিট 9 ইঞ্চ বাই 11 ফিট 6 ইঞ্চ। 2 নম্বৰ বেডৰুমত সোমোৱাৰ কাৰণে ইয়াতে দৰ্জা ৰাখিছোঁ। এইটো দৰ্জাৰ চাইজ ৰাখিছোঁ 3 ফিট বাই 7 ফিট। 2 নম্বৰ বেডৰুমৰ কাৰণে ইয়াতে খিৰিকী ৰাখিছোঁ আৰু ইয়াতে খিৰিকী ৰাখিছোঁ। এইটো খিৰিকীৰ চাইজ ৰাখিছোঁ 4 ফিট বাই 4 ফিট আৰু এইটো খিৰিকীৰ চাইজ ৰাখিছোঁ 4 ফিট বাই 4 ফিট। ইয়াতে আপোনালোকে বেচিন ৰাখিব পাৰিব। এতিয়া ঘৰখন বনোৱাতে ক'ত ক'ত খুঁটা লাগিব সেইটো ড্ৰয়িং লৈ আপোনালোকৰ লগত আলোচনা কৰিম। এইখন ড্ৰয়িঙত আপোনালোকে দেখা পাই আছে য'ত য'ত ৰঙা ৰং দেখা পাই আছে সেই ঠাইবিলাকত আপোনালোকে খুঁটা দিব পাৰিব। যদি এইখন ঘৰৰ ড্ৰয়িং কাৰোবাৰ লাগে তেনেহ'লে ডিছক্ৰিপশ্যনত মোৰ হোৱাটছএপ নম্বৰ দিয়া আছে, মোৰ লগত যোগাযোগ কৰিব পাৰিব। এতিয়া ঘৰখন বনোৱাতে কিমান টকা খৰচ হ'ব সেইটো লৈ আপোনালোকৰ লগত আলোচনা কৰিম। এই ঘৰখন বনোৱাৰ খৰচ কমপ্লিটলি ডিপেণ্ড কৰিব মেটেৰিয়েলছৰ ওপৰত আৰু ঘৰখন কোনটো ঠাইত বনাই আছে সেইটোৰ ওপৰত। ঘৰখনৰ মেটেৰিয়েলছৰ ওপৰত আৰু ঘৰখন কোনটো ঠাইত বনাই আছে সেইটোৰ ওপৰত ডিপেণ্ড কৰি ঘৰখনৰ খৰচ কম বেছি হ'ব পাৰে। মই আপোনালোকক এপ্ৰক্সিমেট আইডিয়া এটা দিওঁ। আপোনালোকে স্ক্ৰীণত যিটো ঘৰ দেখা পাই আছে সেইটো ঘৰে যদি আপোনালোকে বনাব খোজে তেনেহ'লে এই ঘৰখনৰ খৰচ আহি যাব 11 লাখৰ পৰা 12 লাখ টকা। এই ঘৰখনৰ কমপ্লিট এষ্টিমেট যদি কাৰোবাৰ লাগে তেনেহ'লে ডিছক্ৰিপশ্যনত মোৰ হোৱাটছএপ নম্বৰ দিয়া আছে, মোৰ লগত যোগাযোগ কৰিব পাৰিব। ভিডিঅ'টো কেনেকুৱা লাগিলে সেইটো আপোনালোকে কমেণ্ট বক্সত জনাব আৰু পৰৱৰ্তী ভিডিঅ' আপোনালোকে কেনেকুৱা ঘৰৰ ডিজাইন দেখিব বিচাৰে সেইটো আপোনালোকে কমেণ্ট বক্সত জনাব। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু এনেকুৱা ঘৰৰ ডিজাইনৰ ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।